Oh, bye bye, tata. Saya sok sampai dekai semua. So hey guys, welcome back to the channel. আজি গৈ আছো চানডুবি ফেষ্টিভেল। সো এতিয়া আধা ৰাস্তা আহি পালো, এতিয়া গৈ আছো আৰু বহুত দিনৰ পিছত গৈ আছো। লাষ্ট টাইম 2019 তে গৈছো। সো চাইডাও ভিডিওটো আগলৈকে। আৰু আজি মই অকলে নাই, মোৰ লগত আছে আনন্দ। শ্বিলঙৰ পিছত বহুত দিনৰ পিছত ওলাইছো দুইজনে। লাষ্ট ৰাইড চাগে শ্বিলং আছিল। সো আজি যাও, চাও কি হয়। এই ৰাস্তাবোৰ পুৰা ফেষ্টিভেলৰ কাৰণে ভাল কৰি দিলে। মই 2 মাহ আগত আহিছিলো চাগে চানডুবি। এটা চলো কাট ভিডিও আছে মোৰ, তাতে চাই ল'ব ৰাস্তাবোৰ কি বেয়া আছিল ন। এতিয়া পুৰা ভাল কৰি দিছে। ফেষ্টিভেলৰ কাৰণে ভাল কৰি আছিল, সেইটো সময়ত পুৰা বেয়া আছিল। এতিয়া আৰু পুৰা বঢ়িয়া হৈ গৈছে। এই গৰুবোৰ চাওক না, ৰাস্তাত এনেকৈ এৰি দিয়ে। পিক আপত আহিলে চেছ। সেইকাৰণে এনেকৈ ভিতৰৰ ৰাস্তাত অলপ লাহে লাহে ভাল। পুৰা বাছ লৈ লৈ আহিছে, পুৰা ভিৰ হ'ব চাগে আজি। STC ভাবিছিলোঁ ৰাস্তাটো বহুত ভাল হৈ গ'ল, কিন্তু সেনেকৈ পুৰা বেয়া হৈ আছে মাজে মাজে। মই হোৱাইট জেকেট পিন্ধি আহিছোঁ, এতিয়া পুৰা লেতেৰা হৈ যাব আৰু। অ' ভাই, আগত নহ'ব, মই জেকেটটো খুলি লোৱাই ভাল হ'ব। ভিতৰতো বগা টি চাৰ্ট। বাপৰে ৰাস্তাৰ কণ্ডিশ্যন। জেকেটটো খুলি ল'লোঁ, নহ'লে বগা জেকেট ক'লা হৈ গ'লে তালৈ জৈ পোৱালৈকে। তই আহি পালোঁ গেট। ইয়াৰ পৰা বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান আছে চাগে। এটা পাৰ্কিং। কিমানকৈ? 20 টকাকৈ লয়। ইয়াতে কৰি দিলোঁ পাৰ্কিং। তো তাৰ পৰা ওলাই আহিলোঁ পাৰ্কিং কৰি। এতিয়া মেলালৈ যাই আছোঁ, ফেষ্টিভেললৈ। গাড়ী পাৰ্কিঙত বৈদ্য ভিৰ। এতিয়া গৈ আছোঁ ফেষ্টিভেলটো, আৰু খোজকাঢ়িব লাগিব। পাৰ্কিঙৰ পৰা 5-10 মিনিট খোজকাঢ়িব লাগে। অলপ আগতে তাতে কিবা কাজিয়া হৈছে, নাজানো কি হৈছে। তো সোমাই আহিলোঁ ভিতৰত। এতিয়া ইয়াতে কি আছে চাওঁ, অলপ এক্সপ্ল'ৰ কৰোঁ নেকি? কৰোঁ ভিতৰলৈ গৈ আছোঁ। এতিয়া ভিতৰত গৈ আছোঁ। তো ইয়াতে ভিতৰত বহুত ভাল লাগে। ইয়াতে কিবা কালচাৰেল প্ৰগ্ৰাম চলি আছে। ইয়াত চাওক, ইয়াতে এনেকুৱা কালচাৰেল ড্ৰেছ পোৱা যায়। কোনোবা যদি আহা কিনিব পাৰা। এয়া চাওক, বহুত ধৰণৰ কালচাৰেল ড্ৰেছ আছে। আৰু অকল এটাই দোকান নহয়, এইফালে আগত বহুত দোকান আছে। এই চাওক, টিকেটৰ কাৰণে লাইন, মানুহ ইয়াতে ব'টিং কৰিবৰ কাৰণে। আৰু এইটো ঠাই আগতে পাহাৰ আছিল। 1897ত আৰ্থকুৱেকত এইটো বিল হৈ গৈছে। এতিয়া পুৰা ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে। চ' এতিয়া চাওমিনে খাওঁ। আৰু এইটো প্লেটটো 100 টকা এক প্লেটত। তো খাই লৈ ওলাই আহিলোঁ, বৈদ্য জ্বালা। এতিয়া আৰু মাৰ্কেটত ঘূৰোঁ। এক্সপ্ল'ৰ, টাইম টু এক্সপ্ল'ৰ। এই ভেলেণ্টাইন্স ডে আহি আছে। समझ रहे हो आप समझ रहे हो ना।
ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা এনেকুৱা মানে দোকান দিব আহিছে ন ইয়াতে আমি মাজুলীৰ পৰা আহিছোঁ। মাজুলীৰ পৰা ঠিক আছে কি পোৱা যায় ইয়াতে? ইয়াতে আপোনাৰ পৰ্ক পাব, চিকেন পাব, তাৰপাছত আৰু কেঁকোৰা আছে, পলতা আছে, চাইমদ। এতিয়া আমি পৰ্ক 2টা ষ্টিক দিছোঁ, তো খাই লৈ কেনে কৈ আছোঁ কেনে লাগে। আপুনি মাজুলীৰ নেকি? মাজুলী জেঙেৰাই মুখ। অঁ এই আহি পাল পৰ্ক, এটা খাওঁ। এইটো বোলে মাজুলীৰ ষ্টাইল। তো এতিয়া এইটো আহি গ'ল, ইটো খাওঁ। গৰম আছে। আনন্দ মজা ৰাখে একদম জুই। তো বহুত ঘূৰিলোঁ, খাই লৈ ওলাই আহিলোঁ। এতিয়া পাৰ্কিঙত আছোঁ, যাওঁ আৰু ইয়াৰ পৰা। এই পাৰ্কিঙত আহি গাড়ী লৈ ল'লোঁ, এতিয়া যাওঁ আৰু ইয়াৰ পৰা ওলাই। বাহ ৰাস্তাই বিচাৰ পৰা ওলাব। তো ওলাই আহিলোঁ ইয়াৰ পৰা, এতিয়া যাওঁ সেই ৰাইট চাইডে ৰাণী খামাৰ। এনে এগ্ৰাউণ্ড মাৰি আহোঁ, যিহেতু আহিছোঁ। এই আনন্দই বোলে ৰাণী খামাৰ আহি পোৱা নাই, চ' এনে তাৰ পৰা এগ্ৰাউণ্ড মাৰি আহোঁ। এই আহি পালোঁ ৰাণী খামাৰ। এতিয়া 20 টকাকৈ টিকেট লৈছে, মানে পিকনিক ছিজন চলি আছে ন, সেইকাৰণে 20 টকাকৈ টিকেট লৈছে। এনে আগতে আহিলেতো টিকেট নলয়। আৰু যদি কোনোবাই চানডুবি ফেষ্টিভেলত আহে, ইফালে ৰাণী খামাৰ আৰু চলকা ৱাটাৰফল আহি যাব পাৰে, ওচৰতে হয়, বেছি দূৰ নহয়। ইয়াতে বটিং কৰিব পাৰে। এয়া আমি তলত নাযাওঁ আৰু এনেই এক ৰাউণ্ড মাৰিব আহিছিলোঁ, তো যাওঁ আৰু ইয়াৰ পৰা ওলাই। এইফালেদি ঘৰত গৈ থাকোঁতে ফেমিলি মেম্বাৰ লগ পাই গ'লোঁ। ইয়াতে পিকনিকত আহিছিল, চ' আমিও লাঞ্চটো কৰি যাওঁ ইয়াতে। এই আহি গ'ল খানা, তো খোৱা লোৱা হৈ গ'ল। এতিয়া ওলাই যাওঁ ইয়াৰ পৰা। অঁ বাই 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 বাই, টাটা। তো ওলাই আহিলোঁ ইয়াৰ পৰা। এতিয়া যদি টাইম মিলে পাথৰখামাৰ ফালে যাম, সেইফালে বঢ়িয়া ভিউ আহে। যদি টাইম মিলে যাম, নহ'লে আৰু ঘৰে যাব লাগিব। এ বাপৰে কি ধূলা ৰে, মই ৰাস্তাই দেখা পোৱা নাই আগত ভালকৈ। সেইটো চাইডে মেঘালয় বৰ্ডাৰ পৰে, যাব বা দিয়ে না নিদিয়ে সুধি চাব লাগিব। তো অলপ আগলৈ যাব দিছে, ইফালৰ পৰা ছানছেটটো চাওঁ। বহুত দিনৰ পিছত আহিছোঁ পাথৰখামা, মানে আহিলেও ইফালে সোমাব নিদিয়ে, আজি সোমাব দিছে। কৰোণাৰ কাৰণে বন্ধ কৰি থৈ দিছিল। আগত এটা বঢ়িয়া প্লেচ আছিল ছানছেটটো চাবৰ কাৰণে, কিন্তু তালৈ যাই পাওঁ মানে ছানটো নাথাকিব আৰু, চ' ইয়াৰ পৰাই চালোঁ। এই চাওক ছানটো দেখাই আছোঁ মই। তো ইফালে বহুত ঠাণ্ডা লাগি আছে, তো এতিয়া গৈ আছোঁ। তো বহুত ওপৰত উঠি আহিলোঁ পাথৰখামা চাইডে, এতিয়া পাহাৰৰ তলত নামি যাই আছোঁ। সোমাই আহিলোঁ গেটৰ ভিতৰত, মানে অসম আহি গ'লোঁ। তো আহি পালোঁ দীপৰ বিল। এইয়া নাইট ভিউ দীপৰ বিলৰ, একোৱে দেখা নাই চাগে। বাইক চলাই বহুত ঠাণ্ডা লাগি আছে। তো আহি পালোঁ গৰচুক, বহুত ঠাণ্ডা লাগি আছে। এতিয়া ইয়াতে চাহ খাই লওঁ, 2 কাপ দিব হা। তো এয়া হৈ গ'ল গৰম গৰম চাহ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।